লাজ নাই হা এটা থাকান তা আৰু আনছি আসুন তো আমার বাতে দিয়া তোক সুপ্রা মারি আছো তয় তো হয় দেখো আজি আমি কথা পাতিম ভাৰত আৰু পাকিস্তানৰ বিষয়ে পিছে কিটা আহি নাই দেখেন তো ভাব নাম চাই গৈছে তো হয় দেখো আজি আমি কথা পাতিম ভাৰত আৰু পাকিস্তানৰ বিষয়ে আজি আমাৰ লগত আছে ভাৰতৰ এজন কিনো তই ভাৰতৰ লোক ভাৰতৰ এজন বিশেষ ব্যক্তি আৰু এজন আহি আছে আমাৰ পাকিস্তানৰ এজন বিশেষ ব্যক্তি তেওঁক আমি আমাৰ ষ্টুডিঅ'ত আহিবলৈ আহ্বান জনাইছোঁ পাকিস্তান সেইটো পিছত বাবু তামোল পাণ কিবা চিম এতিয়া কথা কথা তামোল পাণ নাই মানে হাও তামোল পাণ গমো পাই সহজে ধৰক মোৰ পোনপটীয়া প্ৰশ্ন পাকিস্তানী ব্যক্তিজনৰ ওচৰত যে তেওঁলোকে আমাৰ ভাৰতক কিয় ইমান বেয়া পায় কিয় বেয়া পায় কিয় বেয়া পায় কিয় বেয়া পায় জানা আমাক ভাৰতখন লাগে ভাৰতখন কি লেট্ৰ হেৰি নেকি এতিয়া মই বুজি পাই নিলো যে এনেকৈ দাঙি নিয়া বস্তু নেকি কি লাগে তো ভাৰত লাগে না ভাৰত লাগব আমাক যত টাইমত দেৰাম কত আমি মাইনাছ কৰিম কি কৈছা কি কৈছা কি পাইছা পৰিস্থিতি আমাক মানে কে লাগে আমাৰ তাতে মানে প্ৰেম কৰা জেগা নাই এটা ধুনীয়া পাৰ্ক আছে কিন্তু প্ৰেম কৰা জেগা ভাৰতখন লাগে তোক প্ৰেম কৰাতে তোক আপুনি কি কৈছে তোৰ তো ইমান ডাঙৰ নহয় এই কি আছে তোক হিচাপে দিনো মই কৈছোঁ তাৰ মনটো বহুত ডাঙৰ মোৰ মনটো বহুত ডাঙৰ মই কিবা বেলেগ ভাবিছিলোঁ দে বাদ দিলি সিলা তো দৰ্শক মোৰ এতিয়া পোনপটীয়া প্ৰশ্ন এখেতৰ বাবে আমাৰ ভাৰতীয় ব্যক্তিজনৰ বাবে তো আপুনি কওক যে তেওঁ যোনটো কথা ক'লে মানে যে তেওঁলোকক ভাৰত লাগে আপুনি মানে কি ক'ব সেইটো বিষয়ে আমি কিয় দিম তাক প্ৰেম কৰি ভাৰত দিম তাক নহয় মোক লাগবই মই সেইকাৰণে আছোঁ আমি নাজানো এই ভাই কি বিয়া কয় মই মাজত বহি ধৈৰ্য ধৰি আছোঁ কি মাৰিম মই কি তো আমাৰ তোৰ মাজত কিয় মুচানো চুপ চাপ বচোন তাতে বাবু একে মাৰিম যত মই কৈছোঁ না এনে হয় ধৰক আপোনালোকে গম পালে যে পাকিস্তানে আমাৰ ভাৰতত কিয় ইমান বেয়া পায় তো মোৰ দ্বিতীয় প্ৰশ্ন পাকিস্তানী ব্যক্তিজনৰ ওচৰত যে আৰু কি কাৰণ আছে মানে আমাৰ ভাৰতক বেয়া পোৱাৰ তহঁতে আমাক চবতে হাৰাবি খেলাটো হাৰাবি যুদ্ধটো হাৰাবি তহঁতে হাৰি থাকিবি আমাক আমি সেইকাৰণে বেয়া পাওঁ তহঁতে তলে দিব মাৰিবি ওপৰত দিব মাৰিবি দিমে ৰন্ধক তহঁতে যে আমাৰ ভাৰতত দেখিব নোৱাৰা তই যে ভাৰতৰ মিলে পিটি থাকিলি তেতিয়া ভাল পালোঁ আমিও তহঁতেও দেখিব নোৱাৰা আমি যুদ্ধকে হাৰোঁ তহঁতে তহঁতৰ কামে নাই দিব মাৰি ফুচ দিবি ফুচ কি তলে দিব মাৰিছ তহঁতৰ কটিত দিব মাৰি দিম তহঁতৰ গোটা পাকিস্তানে হেৰি দিম পাৰবি নেকি তহঁতে বেয়া এতিয়া চাই ল'বি বেয়া আমাক চাই ল'বি বেয়া ভাবছে নেকি আমি এনেতো বহুত সাদা মানুহ আমি চবকে ভাল পাওঁ কাকো বেয়া নাপাওঁ আমাক কোনোবা যদি বেয়া পায় তো কিন্তু যত্নত ভাল পালে কটি দিব মাৰিবি তহঁতে তহঁতে হয় ধৰক আপোনালোকে শুনিবলৈ পালে যে এখেতে আমাৰ কি ক'লে তো মোৰ দ্বিতীয় প্ৰশ্ন আমাৰ ভাৰতীয় ব্যক্তিজনৰ ওচৰত যে দাদা আপুনি কি ক'ব এখেতে যিটো ক'লে মানে আপুনি কি ক'ব এতিয়া তো ভাৰতত কি হেৰি ওলাইছে ভাৰতত পাঙ্গা আছে ভাৰতৰ লগত ইংলিছে নাম দেখে কাৰণে আমাৰ ভাৰতৰ লগত পাঙ্গা লৈছে বাম মাছৰ লগত হাত নাই মেলি যাব কি চৰ গেলে হাত নাই কি কৈছে তই কি কৈছে উগ্ৰপন্থী আমাৰ ইণ্ডিয়ান আৰ্মি এটা চুটকিট মাৰি পেলো পাকিস্তানৰ হেৰি এই পাপা দেৱালী ফুল যে দেখছে না সেই সৰু ছোৱালী গেলা যেন লাগে সেই দল মাৰ দিলে তো হাতে বুঢ়ি যাবি আমাৰ ইণ্ডিয়াৰ আগত লেভেল মাৰিবা চকত বোমা দিলে চকত বোমা দিলে ঘিলি যাব গোটাই এই নামন্তি কিং দি লাহান ৰিহান দেখে এই এলা আমাৰ মানে কি জানো না ই আৰু বজাৰ যে পচা আলু কেইটা থাকে সেই মাল হেয়াত আমি এসে ব্র্যান্ডেড মাল কি তই চালু নেকি তই চালু পচা আলু নহয় চালু তই দামী মাল এই দামী 50 টাকা হেৰি উড়ে দে এক যে এক দুটো গছ এক দুটো চিনি বনা তই চিনি বনা হা চিনি পেলাম মানে চিনি পেলাম চৰে মই মাতছে নেকি এই কুত্তা মাতছে কিবা ভাইৰাছ নেকি কেমেৰামেন তাক দেখাততো পালি তোৰ চকাটোত ক কলা সি ফকাচ নকৰে তাৰ মই কৰলি আরে কি গেলা কি মাতে কি তাকো মারিম মজি তাকো মারিম চিনি বনাই হক আজি ষ্টুডিওটো আমাৰ হেনি আছিল আমাৰ শোটো আজি তো আকৌ লগ পাম এটা নতুন ভিডিওত তো বাবু তই অলপ যা খুঁজি যা বেছি যা মোৰ কেম্বা গৰম লাগছি যা হ'ব যা যা বাপা কি হৈছিলে এইটো আমাৰ ইটো অলপ আছে সহজে হওক ভিডিওটো চাই কেনে পালে ভাল লাগিলে যে কমেণ্ট কৰক লাইক কৰক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো
দাবাই দিব আৰু এইটো ভিডিঅ' কেৱল আমাৰ মানে আপোনালোকৰ মনোৰঞ্জনৰ বাবে বনাইছিলোঁ তো বেলেগ একো নহয় মানে আমি আকৌ হেৰি মানে বেলেগ একো কৰাৰ কাৰণে আমি এইটো বনোৱা নাই কেৱল আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে বনাইছোঁ তো আকৌ লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈ বাই বাই